আৰু গাইছ তাতে মানে এটা পুলিচ এটাই এই বাইক কেইখনমান বাইকৰ মানে বেয়া ফটো মাৰছি মানে এটা মোল্লাৰ বাইক কেইখনৰ কি হ'ল কেছটো এই মমো খোৱা এই টিকটে ৰখি থাকব বেবেচিকিৰে বোলে তিনিটা দুৰ্বৃত্ত আহিব বন্ধু চাব আৰু গাইছ মই এটিএম দেখছা নাই এটিএম চাও এই 4-5টা এটিএম লগত গোটেই ডুপ্লিকেট গাইছ এখানেই অৰিজিনেল হেল্ল' গাইজ স্বাগতম জনাইছোঁ আকৌ এটা নতুন ব্লগত আমি লাষ্ট ব্লগত কৈছিলোঁ মানে আমি প্লেন কৰিছিলোঁ যে বন্ধু চাব যাম বুলি কিন্তু এই পাৰ্থৰ কাৰণে কিবা এটা তাৰ কাম এটা ওলাল আৰু মোৰো কিবা এটা কাম এটা ওলাৰ কাৰণে প্লেনটো কেঞ্চেল কৰিব লগা হ'ল যাব নাপালোঁ বন্ধু চাব তো গাইজ এতিয়া টাইম হৈ আছে 6:30 বাজি গ'ল এতিয়া 6:40 মান হ'ল 7:30 পৰা ৰাতি হৈছে 7:30 পৰা শ্ব' আছে মানে 7:30 পৰা শ্ব' আছে তো গাইজ এতিয়া আমি যাবলৈ ওলাইছোঁ এতিয়া 6:40 হৈছে হৃদয় আহি আছে ঘৰৰ পৰা পাৰ্থক ল'ম আৰু আমি 3টা গুচি যাম আৰু মোৰ বাইকখন নাই মানে মোৰ বাইকখন এটাই লৈ গ'ল আৰু এতিয়া গাইজ হৃদয় আহিছে হৃদয়ৰ বাইকখন লৈ যাওঁচোন 3টা উঠি যাম ইয়াৰ বাইকখনত এখন মানে আপোনাৰ কি কয় মানে এখন ফেল মানে এখন মানে কৰ্ণৰ ৰথখন মানে এখন সেইকাৰণে 3টা নহয় 6-7টা উঠি যাব পাৰি টেনশ্যন নাই তো গাইজ বলক আজি এটা নতুন ব্লগ চাই থাকক গাইজ আৰু গাইজ মানে কি বুলি ক'ম আজি চিনেমাখন যে চাম যে একদম মানে সঁচা ৰিভিউ দিম মানে যোনটো মানে মই মানে ভাল লাগে না বেয়া লাগে মানে যিখিনি লাগে আৰু মানে যিখিনি মানে ভাল লাগে বা যিখিনি বেয়া লাগে মই গোটেইখিনি কৈ দিম ৰিভিউ মানে একদম পূৰা মানে অনেষ্ট ৰিভিউ দিম মানে মিছা ধৰক ভাল নালাগিলেও ভাল লাগে বুলি নকওঁ বা ভাল লাগিলে ভাল নালাগে বুলি তেনেকুৱাও নহয় একদম সঁচাটো দিম মানে হয় ভাল হ'লে ভাল বুলি ক'ম বেয়া হ'লে বেয়া বুলি ক'ম আৰু গাইজ কি আৰু ভাল হওক বেয়া হওক মতলব নাই না অসমীয়া চিনেমা গাইজ এনেও চামেই চবেই আৰু চবেই চাব অসমীয়া চিনেমা যিমান নাই অসমীয়া চিনেমা বেয়া হ'লেও গাইজ চামেই তো আপোনালোকে চাবচোন গাইজ বন্ধুখন একবাৰ কেনেকুৱা পায় তো মই যাই আছোঁ আজি আৰু সঁচা ৰিভিউ দিম চাই থাকক আৰু গাইজ হৃদয় আহি আছে ৰ ইয়াক মানে বিৰাট ৰখি থাকিব লাগে মানে মেকআপ চেকআপ কৰে না গাইজি কিয় তই কিমান ৰখিব লাগে ঐ হা কি আছিল মানুহ থাকা হয় মেকআপ চেকআপ কৰি ক'ক যা তই এনে চশমা কিমান বাৰু চশমাযোৰত 19.9 বোলে গাইজ আৰু এইগিলা বাদ দি আৰু কি কবি আৰু এইগিলা কাম মানে মডিফাই বুলি চবেই কৰে মডিফাই কৰে মই বোলো দে ময়ো কৰোঁ মডিফাই মোৰো সেইদিনাখনে তাতে খানাপাৰাত কোনোবাই চিগনেল লাইটটো ভাঙিছে মই বোলো একেবাৰে বদলাওঁতে চাৰিওটাই বদলাই দেখ আৰু বোলো দাদা মডিফাই লগাই দিম মোৰো বুজিছে নাই বেলেগক কৰি দেখা দেখিলোঁ দিলা মডিফাই কৰি এই পাৰ্থ আৰু ময়ে গৈছিলোঁ মডিফাই লৈ আহিলোঁ লগোৱাই এই জালুকবাৰী পাম আৰু ৰাইট চাইডৰ লাইট বেয়া দুয়োটাই এটা হ'লেও বেলেগ কথা দুয়োটাই বেয়া ৰাইট চাইডত তাৰপিছত কালি গ'লোঁ কালি যাই কিনে তাৰমানে অলপ কাষ্টমাৰো আছিল মই ইয়াক ক'লোঁ দাদা এইগিলা কি কাম কৰি দিছা সি মোৰ ওপৰত ৰাগ কৰে যে আগৰ এই চিগনেল লাইটটো লেফ্ট চাইডতো নীলা জ্বলি আছিল কালি পেৰে বগা জ্বলা আছিল মানে গাইজ মানে মডিফাই কৰিছে এটা চিগনেল লাইট বেলেগেই চাওঁ কালাৰ চাওঁ এটা নীলা এটা বগা মানে মডিফাই কৰাৰ উৎপাতত মানে গাড়ীৰ কালাৰে মানে চিগনেল লাইটৰ কালাৰে চেঞ্জ হৈ গৈছে এই পুলিচৰ গাড়ী গেল গাইজ আৰু গাইজ আমি ইয়াতে ৰখছোঁ এতিয়া কিবা এটা খালোঁ গাইজ চুপাৰি কিবা খাই ল'লোঁ কিবা খালা আৰু গাইজ আমি এতিয়া হল আহিব লাগে আৰু চিনেমাৰ দামটো এতিয়া কেনে আজি চিনেমা বন্ধু চাম কেনেকুৱা হৈছে ৰিভিউটো দিম পাছত ৰিভিউটো অনেষ্ট ৰিভিউ দিব লাগিব অনেষ্ট একদম গাইজ একদম অনেষ্ট ৰিভিউ দিম যেনেকুৱা হয় তেনেকুৱা হ'ব বুলি ক'ম মিছা কথা নকওঁ মানে ভাল হ'লেও বেয়া হ'ব বুলি নকওঁ বা বেয়া হ'লেও ভাল হ'ব বুলি নকওঁ ভাল হ'লেও আমাৰ একো নাযায় বেয়া হ'লেও আমাৰ একো নাযায় তথাপিও অসমীয়া চিনেমা উঠাটো ওপৰত উঠাটো ভাল পাওঁ সেইকাৰণে গাইজ আহিছোঁ ৰ'বা বেয়া হওক ভাল হওক মতলব নাই তো গাইজ এতিয়া যাই থাকোঁ টিকেটটো কাটি লওঁ আৰু গাইজ লগত পইচা নাই আজি অনলাইন ট্ৰেঞ্জেকশ্যনক বিশ্বাস কৰিব নোৱাৰি সেইকাৰণে আৰু পইচাটো ওলাই লওঁ গাইজ 1 টকা নাই লগত মোৰ তাত পইচাটো ওলাই লওঁ আৰু গাইজ Thank you for keeping the main door closed. আৰু গাইজ মই এটিএম দেখছা এটিএম চাওঁ গোটেই ডুপ্লিকেট গাইজ এখানেই অৰিজিনেল পাঞ্জাৱ নেশ্যনেল আৰু এখন এফআই পইচা বেছি হ'লে এনেকুৱাই হয় Kindly keep the main door closed. Thank you. 3 লাখ মান আছে নালাগেও দে আৰু আমাৰ 3 টকা আছে গাইজ কি খাব পাৰি দেখছি
তাতে এখন দোকানত গেছি ম'ম' চম' নাখাকে চুপখিনি খাই গুচি আহিছে এবাৰ একে ম'ম' খাব আহিছে আৰু গাইজ তাতে মানে এটা পুলিচ এটাই এই বাইক কেইখনমান বাইকৰ মানে বেয়া ফটো মাৰছি মানে এটা মোল্লাৰ বাইক কেইখনৰ মানে ফাইন চাইন ভৰি মাৰিব লাগিব ইফালে হ'ব কি হ'ল কেছটো এই ম'ম' খোৱা এই টিকটে ৰখি থাকব বেছিকৈ তিনিটা দুৰ্বৃত্ত আহিব বন্ধু চাব থৈ দিম টিকট ম'ম' খোৱা খালি খোৱাটো মেইন ন পেটটো হ'ল এইখিনি মুখখন এইখিনি খাবৰেৰা মই এতিয়া আৰু গাইজ দিন চিনে বেয়া মানে পইচা ওলাব গ'লোঁ আমি মানে আগেলে মানুহে নাছিল মানে আৰু এতিয়া কি হ'ল এতিয়া টিকেট নাই হাউচফুল এতিয়া 16টামান টিকেট আছিলে গমটো নাপাওঁ আমি ভাবছিলোঁ বোলো পইচাটো ওলাই আনি পেলাই কিবা এটা খাই লওঁ চিনেমাখন যিহেতুকে 10টামান বাজবই এনেও ওলোৱালৈকে ভাবছিলোঁ কিবা এটা খাই পেলাই সোমাম হাউচফুল এতিয়া কি কৰিম আৰু গাইজ উপায় নাই কি কবি তই পাৰ্থ তুমি কি ক'বা কোৱা কিবা এটা কোৱা ম'ম' খাব লাগে মই মানে গাইজ কি বুলি কওঁ ম'ম' খাব দিছিলোঁ মানে ম'ম' নাজানো না টিকেট ফুল হ'ব বুলি ইমান সোনকালে হলটো সৰু আৰু কি ক'ম আৰু এইটোৱে সেইটো আমি ইয়াৰ পৰা ফেৰিলোঁ সোমাব নিদিলে নহয় টিকেট নাই টিকেট নিদিলে ক'ৰব সোমাব টিকেট নাই চিয়াৰ বাৰী বহিবি টিকেট মূৰা চূৰা 100 টকা এটা দি বুলি কয় মূৰা এটা লৈ পেলাই বহিবি টিকেটে নাই মানুহ যাই আছে মনটো বেয়া লাগি চবে অনলাইন টিকেট বুক কৰিছে আমিও যোৱাকালি অনলাইন টিকেট বুক কৰিব হৈছিল কিন্তু ভাবিলোঁ এটাই ক'লে আৰু মানে অফলাইন টিকেটো পায় অফলাইন টিকেটো ইমান সোনকালে বুক হৈ থাকেতো আমি নাজানো আৰু কিন্তু তথাপিও কিবা এটা মাথা মাৰি আছোঁ গাইজ চিনেমাটো চামেই একো মিছ নকৰোঁ আজি নাচাওঁ কিন্তু নহ'ল আজি কিন্তু কালি গেলি হ'লে আজিয়ে লগা টিকেট বুক কৰি যাম আজি গোটেইকেইটা টিকেট বুক কৰিম গাইজ এই গোটেই হ'লতো 3টা মানুহ কৰিম ই বিৰাট বুক কৰে গাইজ অলপ মাথাটো অলপ বেয়া হৈছে মানে ই বিৰাট বুক কৰে বুক কৰা নাই কিন্তু অলপ মাথাটো অলপমান মানে বেয়া হৈ গ'ল মানে গাঁৱৰ কেইটামানৰ চলি আহিছে কাৰণ সিহঁতে ডাইৰেক্ট সোমাই গৈছে অনলাইন টিকেট বুক কৰিছে বুলি আমিতো নাজানো গাইজ অনলাইনে বুক কৰিব হৈছিলে কাইবা ক'লা অনলাইন বুক কৰিব নালাগে বুলি অফলাইনতে পাই বুলি অফলাইনতে নাই অনলাইন নকৰাৰো এটা কথা আছে অনলাইন আমি নকৰিলোঁ কিয় 100 টকা এক্সট্ৰা যায় আৰু GST ভৰি 100 টকা এক্সট্ৰা যায় এনেই পইচা পাতি নাই হয় কিবাকে টিকেটৰ পইচা উলাই পেলাই কিবাকে উপায় নাই আৰু গাইজ কি কৰিম আৰু কি খাৰ মাথা মাৰি আছে ঐ টিকেট নাপালি আৰু গাইজ ই বোলে ভাতে খাই বোলে এতিয়া 6:30 বজাত কি খাবি তই এতিয়া চিনেমা চাওঁতে বাদ দি খাওয়াতো মেইন এতিয়া টিকেটো নাই একো নাই দে আৰু গাইজ নাচাই ফটো উঠাৰ উৎপাত ফটো উঠে বোলে কিবা চিনেমা চাবা পালি নাপালি আছো ইমান ফটো মাৰি থাকিব নোৱাৰি চিনেমা চাবা পালি নাপালি নাই ফটো মেইন খাৱা মেইন ফটো এইগিলা দি ভালকে মাৰিছো দি এতিয়া কুকুৰেও কামাৰিব এতিয়া এনেকুৱা দিন বেয়া হৈ গৈছে কুকুৰ কেইটাও আচৰ আহিছে এতিয়া আমাৰ এতিয়া খাদ্য আহি গ'ল কি কবি অনুভূতি কেনেকুৱা অনুভূতিতে পেটত ভোক আগত খাদ্য চিনেমা চাবা নাপালি টেনশ্যন নাই বিৰাট চালো চিনেমা তোৰ কাৰণে বিৰাট চালো তে টেনশ্যন নাই না খাৱাটো মেইন নেকি চিনেমা চাব নাপালে বুলি খাদ্য নাখাম নেকি লগত কৰি দে আৰু গাইজ এতিয়া খাই আছোঁ আমি এতিয়া খাৱাটো মেইন গাইজ চিনেমা চাবা পালি নে নাপালি এইটো বেলেগ কথা মানে খাৱাটো মানে ঠিক ৰাখে আৰু সময়টো মানে বঢ়িয়া খাৱা সময়টো আৰু সি দেখোন ফুল ল'লা ভক্তটো অলপ বেছি আমাতকৈ অলপ ইয়াৰ ভক্ত বেছি আৰু মই তাৰমানে কিছুমান বস্তু তাৰমানে মই টাইমত কৰোঁ খোৱা লোৱা হৈ গ'ল গাইজ কেনেকুৱা হৈছে হৃদয় কেনেকুৱা লাগছে খাই তোৰ কেনেকুৱা লাগছে কম পইচাত তাৰমানে কি মানে পইচা বাচো লাগে পইচা বাচো আহিব গাইজ কলিতা হোটেলত খাব আল্টিমেট মানে বনাই আৰু ইয়াত বাবা ৰোলটো আহি পেলাই খাব ওচৰতে আছে বাবা ৰোল ইফালে এয়াৰপৰ্ট ইফালে আপোনাৰ এনেকৈ ৰাইট চাইডে গ'লে এয়াৰপৰ্টটো পায় আৰু এয়াৰপৰ্টৰ ওচৰতে মানে ৰাস্তা আছে ইয়াৰ কলিতা হোটেল বুলি ক'লে চবেই জানে আৰু আল্টিমেট মানে বনাই মানে ৰোল আৰু ৰোল বাবা ৰোল খাব আপোনালোকে 80 টকা লয় পইচা বহুত নহয় আৰু কিছুমান দোকানত এনেকুৱা হয় যে পইচা বহুত কিন্তু খাদ্যৰ একো টেষ্ট নাথাকে ঠিক আছে ইয়াৰ তাৰমানে কি পইচাটো এভাৰেজ হয় চলি যায় তো খাদ্যটো টেষ্টি লাগে খাই কিনে আৰু মানে এনেকুৱা মানে আল্টিমেট মানে ইয়াত মানে বাবা ৰোলটো বনাই মানে আপোনালোকে বাবা ৰোলটো খাই চাব চিজ মানে এনেকুৱা দি পেলাই বনাব মানে আপোনালোকে খাই পেলাই এবাৰ ক'ব গাইজ মানে এনে কোৱা নাই আপোনালোকে মানে মই সঁচা ৰিভিউ দিছোঁ একদম দেই
আপোনালোকে এবাৰ খাই পেলাই ক'ব কলিজা হোটেলত খাই কেনেকুৱা লাগে ক'ব ভালকে নামটো। সেইটোতো কলিজা হোটেল বুলি ক'লো মই চিনি পাবতো কৈ চিনি পাইছে তাতে লাইটটোৰ কাৰণে আছিতো গাইজ এবাৰ আপোনালোকে আহি পেলাই খাই চাব আৰু খাই পেলাই মোক কমেণ্ট কৰিব যদি বেয়া লাগে বাবাৰ ৰ'ল খাব কিন্তু বাবাৰ ৰ'লৰ কাৰণে ফেমাছ সেইখন আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিল ঘৰ আহি পালোঁ জাষ্ট আৰু তাতে ইমান ভিডিঅ' চিডিঅ' শ্বুট নকৰিলোঁ কাৰণ মনটো অকণ বেয়া লাগি গ'ল যিমান দিন হওক এনে হাঁহি ফূৰ্তি কৰা হ'লেও অকণ মানে বেয়া লাগিছে মানে কাৰণ যিহেতুকে আমি যি উদ্দেশ্যত গৈছোঁ মানে সেইটো উদ্দেশ্যটো নহ'ল মানে কাৰণ আমিও ভবা নাছিলোঁ যে ইমান সোনকালে বা টিকেট বুক হ'ব বা অসমীয়া চিনেমা আৰু এনেই ধৰক বেলেগ চিনেমা হ'লেও ধৰক টিকেট পায়ে মানে আপোনাৰ পিছত গ'লেও বা আগত গ'লেও টিকেট পায়ে চিনেমা মানে এনেকুৱা হয় মানে আপোনাৰ চিনেমাখন ষ্টাৰ চলি আছে তথাপিও টিকেট মানে পাই যায় মানে তেনেকুৱা হয় কিন্তু অসমীয়া চিনেমাখন যে মানে ইমান জল্দি মানে টিকেট বুক হ'ব ভবা নাই আমিও ভাল লাগিছে যিয়ে নহওক তথাপি মানুহবিলাকে ইমান যে অসমীয়া চিনেমা চাব লৈছে মানে আমি নাচালোঁ সেইটো বেলেগ কথা কি আছে আজি চোৱা নাই কালি চাম বা পৰহি চাম কেছ নাই কিন্তু সেইটো ভাল লাগিছে যে অসমীয়া চিনেমাত ধৰক মানুহে ইমান মৰম দিছে তো চাব নাপালোঁ গাইজ আৰু ভিডিঅ'টো আজিলৈ মানে আৰু নেক্সট ব্লগত মানে চামেই মানে মাৰি কৰি হ'লে মানে মাৰি একদম মানে কৰি হ'লেও চাম আৰু গাইজ আৰু নেক্সট ব্লগটো মানে আপোনালোকক মানে বন্ধু চিনেমাত দেখামেই যদি একো যদি প্ৰব্লেম নহয় তো ভিডিঅ'টো আজিলৈ ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিবা আৰু লগৰ মাজত শ্বেয়াৰ কৰি দিবি না গাইজ কিনো আছে আৰু শ্বেয়াৰ টেয়াৰ নকৰে মানে সেইকাৰণে অকণ মনটো বেয়া লাগে কাৰণ ইমান কষ্টকৈ ভিডিঅ' বনাই এটা ভিডিঅ' বনালে কিমান কষ্ট হয় জানেই আপোনালোকে তো অকণমান শ্বেয়াৰ কৰি দিবি আৰু কিনো তো ভিডিঅ'টো আজিলৈ মানে যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিবা আৰু বাই বাই নেক্সট ব্লগত লগ পাম গাইজ বাই বাই